যোনে মানে মানে মোৰ নামটোৰ মিনিং হৈছে স্যাৰ লিডাৰশ্বিপ স্যাৰ লিডাৰশ্বিপ বঢ়িয়া ভেৰি গুড হয়নে তুমি কাবাডী খেলি ভাল পোৱা হয় স্যাৰ হয়নে হয় স্যাৰ ডেন্সটো বহুত চালো হয় স্যাৰ এতিয়া আমাক কাবাডী ৰেড কৰিব গ'লে কেনেকা হয় অলপমান দেখুৱাই দিবা হ'ব কেনেকে ৰেড কৰে স্যাৰ বুজি পোৱা নাই স্যাৰ কাবাডী খেলা যে হয় স্যাৰ হয়নে যেতিয়া তুমি মাৰিব যোৱা স্যাৰ সেইটো দেখুৱাই দিব লাগে অলপমান এক্টিং কৰি পেলাই দেখুৱা হ'ব স্যাৰ ঠিক আছে এক হাতত থাকিব তোমাৰ মাইক্ৰফোনটো এক হাতটো অলপমান এক্টিং কৰি দেখুৱা ঠিক আছে অ্যাকশন কি কৈ আছা শুনাই পোৱা নাই আমি তুমি বা কি কৈ আছা মাইকটো এক হাতে ল'ব পাৰিবা হা অলপমান শুনো কাবাডী কৈছা না কি কৈছা ভোক লাগিছে কৈছা আমি গম পোৱা নাই নহয় হয় নহয় ৰাইজে গম পাইছে নেকি কিবা অলপমান শুনো আমি লুপ্তপ্ৰায় সংস্কৃতিটো জীয়াই ৰখাৰ বাবে কিবা প্ৰচেষ্টাৰ কথা কৈছিলা হয় না বুজি পোৱা নাই ঠিক আছে সেইটো বাৰু বাদ দিছো তুমি কিবা কৈছিলা বাদ দিছো মই অভিনয় কৰিম স্যাৰ অভিনয় কৰিবা খুব ভাল কথা কি অভিনয় কৰিবা স্যাৰ যোৱা মাহত 22 এপ্ৰিল তাৰিখে জম্মু আৰু কাশ্মীৰৰ পেহেলগাঁও নামৰ ঠাইত হৈ যোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত আমাৰ নিৰ্দোষী লোক 26 জন আহত হৈছিল মৃত্যু হৈছিল তাৰে ভিতৰত এজন আছিল ইণ্ডিয়ান নেভিৰ লেফটেনেণ্ট বিনয় নৰৱেল তেখেতৰ পত্নীৰ সন্মুখত তেখেতক গুলীয়াই হত্যা কৰাৰ পিছত তেখেতৰ পত্নীৰ মনৰ ভাৱখিনি মই মোৰ একক অভিনয়ৰ দ্বাৰা প্ৰকাশ কৰিব বিচাৰিছোঁ ঠিক আছে সপোন আছিল জম্মু আৰু কাশ্মীৰৰ পেহেলগামৰ ভ্ৰমণ নতুন জীৱনৰ আৰম্ভণি এখন নাও দুজন মানুহ আৰু অকণমান শান্তি কিন্তু মুহূৰ্তৰ ভিতৰত গুলিৰ শব্দত পৰি প্ৰথমৰ পৰা কম নেকি ধন্যবাদ মেম আৰু এবাৰ কম ফাৰ্ষ্ট সরি সপোন আছিল এটা জম্মু আৰু কাশ্মীৰৰ পেহেলগামৰ ভ্ৰমণ নতুন জীৱনৰ আৰম্ভণি এখন নাও দুজন মানুহ আৰু অকণমান শান্তি কিন্তু সপোনবোৰ গুলিৰ শব্দত ভাগি পৰিল ফটো হাঁহি ভেলপুৰি মুহূৰ্তৰ ভিতৰতে তেজ তেওঁ মোৰ স্বামী আছিল নৌ সেনাৰ লেফটেনেণ্ট দেশৰ বাবে দুঃসাহসী কিন্তু থ্যাংক ইউ